নমস্কাৰ, জ্ঞান দৰ্শন চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত লৈ আহিছোঁ ক্লাছ 7ৰ অসমীয়াৰ তেজৰে কমলাপতি বৰগীতটিৰ প্ৰশ্ন উত্তৰ। ৩ নম্বৰ প্ৰশ্নৰ ক নম্বৰ বৰগীত ৰচনা কৰা মহাপুৰুষ দুজনাৰ নাম কি? উত্তৰ: শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱ। খ নম্বৰ তেজৰে কমলাপতি নামৰ বৰগীতটোৰ ৰচক কোন? উত্তৰ: শ্ৰী শ্ৰী মাধৱদেৱ। গ নম্বৰ তিমিৰ ফেৰিয়া কি বাজ হয়? উত্তৰ: ৰবিৰ কিৰণ। খ নম্বৰ যশোদাই কৃষ্ণক পুৱা কিয় জগাইছিল? উত্তৰ: গৰু চৰাবলৈ যাব। ৪ নম্বৰ তলত দিয়া পদ দুষাৰিত কোনে কাক কি কৈছে নিজৰ কথাৰে লিখা। নন্দগেল বাথানে গোৱাল গেল পাল, সুৰভি চাৰিতে লাগে ওঠৰে গোপাল। উত্তৰ: যশোদাই শ্ৰীকৃষ্ণক কৈছিল, নন্দ গৰু ৰখা ঠাইলৈ গ'ল, গোৱালবিলাকেও গৰু ম'হৰ জাক লৈ গ'ল, সুৰভি গাইজনী চৰাব যাবলৈ তুমিও উঠা গোপাল। ৫ নম্বৰ শব্দ সম্ভাৰ আৰু অভিধান চাই তলৰ শব্দবোৰৰ অৰ্থ লিখা। কমলাপতি ভগৱান, তাৰপিছত আছে তিমিৰ আন্ধাৰ, ডাকে মাতে, ব্ৰজবধূ মানে হৈছে ব্ৰজধামৰ বোৱাৰী, তাৰপিছত আছে শতপত্ৰ মানে হৈছে পদুম, ভ্ৰমৰ মানে হৈছে ভোমোৰা, ত্ৰিজগত মানে হৈছে স্বৰ্গ মৰ্ত্য আৰু পাতাল, ৰয়নী মানে হৈছে ৰাতি। ৮ৰ ক নম্বৰ হৈছে শব্দৰ আগত ত্ৰি শব্দ লগাই নতুন শব্দ গঠন কৰা আৰু অৰ্থ জানি লোৱা। ইয়াত এটা উদাহৰণ দিছে জগত, ত্ৰিজগত মানে হৈছে স্বৰ্গ মৰ্ত্য আৰু পাতাল। তাৰপিছত আছে ভোজ, ত্ৰিভুজ মানে হৈছে তিনিটা বাহুৰে আগুৰা এটা ক্ষেত্ৰ। কাল মানে ত্ৰিকাল মানে হৈছে তিনিটা কাল, অতীত বৰ্তমান ভৱিষ্যত। শূল, ত্ৰিশূল যি মহাদেৱৰ হাতত থকা ত্ৰিশূল। কোণ, ত্ৰিকোণ মানে হৈছে তিনিটা কোণ। নয়ন, ত্ৰিনয়ন মানে হৈছে তিনিটা চকু। খ নম্বৰ তলত দিয়া শব্দবোৰৰ আগত বি পূৰ্বসৰ্গ লগাই সেইবোৰৰে অৰ্থ প্ৰকাশক একোটা বাক্য ৰচনা কৰা। প্ৰথমটো আছে মুখ, ইয়াৰ আগত বি পূৰ্বসৰ্গ লগালে হ'ব বিমুখ। ভিক্ষাৰীক কেতিয়াও বিমুখ নকৰিবা। বিদুৰ, ইয়াৰ বাক্য ৰচনা হৈছে অসৎ সংগৰ পৰা সদায় বিদুৰ হ'ব লাগে। কিৰণ হৈছে বিকিৰণ, পুৱাই সূৰ্যৰ পোহৰ বিকিৰণ হয়। নন্দ বিনন্দ, ল'ৰা ছোৱালীবোৰে আনন্দ বিনন্দৰে খেলি আছে। ৯ নম্বৰটো আছে তলৰ ব্ৰজাৱলী ভাষাত লিখা বাক্য চাৰি শাৰী আধুনিক অসমীয়ালৈ ৰূপান্তৰ কৰা। ক নম্বৰ আছে ৰয়নী বিদুৰ দিশ ধৱলী বৰণ। ইয়াৰ অসমীয়া অৰ্থ হৈছে ৰাতি আঁতৰি চাৰিওদিশে পোহৰ হৈছে। খ নম্বৰ আছে শতপত্ৰ বিকশিত ভ্ৰমৰ উৰাই। ইয়াৰ অৰ্থ হৈছে ফুলি উঠা পদুম ফুলবোৰত ভোমোৰা উৰিছে। গ নম্বৰ দাম সুদাম ডাকে তেৰি লৈয়া নাম। ইয়াৰ অৰ্থ হৈছে দাম সুদামে তোমাক নাম ধৰি মাতিছে। খ নম্বৰ ক্ষীৰ লবনো লৈয়া শিঙা বেত বেনু। ইয়াৰ অৰ্থ হৈছে গাখীৰ মাখন শিঙা বাঢ়ি এছাৰি লয়। ১০ নম্বৰটো আছে এটা শব্দত
প্ৰকাশ কৰা। প্ৰথমটো আছে গৰু বন্ধা ঠাই, উত্তৰ হ'ব গোহালি। পিছৰটো আছে যিয়ে ৰাতি নেদেখে, উত্তৰ হ'ব কুকুৰী কণা। যিজনে সকলো জানে, সৰ্বজান বা সৰ্বজ্ঞ। যিজন সকলোৰে মাজত প্ৰিয়, তেওঁ হৈছে লোকপ্ৰিয়। যাক সহজে লাভ কৰিব নোৱাৰি, সেইটো হৈছে দুৰ্লভ। যিজনে বিষ্ণুক উপাসনা কৰে, তেওঁ হৈছে বৈষ্ণৱ। এনেকুৱা ধৰণৰ শিক্ষা সম্পৰ্কীয় ভিডিঅ'সমূহ বা প্ৰশ্ন উত্তৰসমূহ পাই থাকিবলৈ জ্ঞান দৰ্শন চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লগতে ভিডিঅ'সমূহ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবা। ধন্যবাদ।